তিল দিয়া পিঠা হেমাই ঘৰ মূলা আৰু জলকীয়াবোৰ কাটিছে ধুনীয়া লাগিছে কিন্তু মম' লৈ আহিছোঁ গুড মৰ্ণিং মোৰ আনিতি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা হেমা ঘৰৰ পৰা আহিছে সেইটো কাৰণে হেমাই ঘৰৰ পৰা কি আনিছে আপোনালোকক দেখুৱাই আছোঁ এয়া চক তিল দিয়া পিঠা হেমাই ঘৰৰ পৰা বনাই মেলি আনিছে ইমানখিনি আছে চক এইফালে চানা পেকেট লৈ আছে হেমাই খাবৰ কাৰণে আছে গাখীৰ চেনি আৰু চুঙা চাউল হেমা এইটো মোৰ এইটো চাহ খাবৰ কাৰণে ৰেডি কৰি থৈ দিছে আৰু এইফালে গাখীৰ চাহ ধুনীয়াকৈ ৰাতিপুৱা খাম আৰু এই চানা আৰু এইফালে আছে আমাৰ বাইদেউ চুমু বাইদেউ ক'ৰ পৰা আহিছা চাহ খাবি যদি পিঠা অঁ মজা লাগিছে খাই পিনে চুঙা চাউল আপোনালোকে বিহুত কোনে কি খালে বাৰু জনাবচোন চুঙা চাউল কোনে মইতো চুঙা চাউল আজি খাইছোঁ মানে আগতেও খাইছোঁ বিহুত আজি খাইছোঁ চুঙা চাউল খাব পাইছোঁ মানে আৰু আমাৰ চানা পেকেটটো কিমান ডাঙৰ চক 1 কেজি সেইদিনা বিশাললৈ গৈছিলোঁ যে সুমিত্ৰাৰ লগত তেতিয়া সময়ত লৈ আহিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে এইটো চানা পেকেট এটা লৈ আহিছিলোঁ খাবৰ কাৰণে আৰু মূলা আৰু জলকীয়া দি মেলি আচাৰ বনাম এতিয়া মই ৰেডি কৰিছোঁ এয়া ধুই মেলি জলকীয়া আৰু মূলা আৰু এইখিনি মই এতিয়া ৰ'দত দিম অলপ সময়ৰ কাৰণে বেছি দেৰি নিদিওঁ অলপ মানে জলকীয়া পানীখিনি আৰু মূলা পানীখিনি যাতে ওলাই যায় সেইকাৰণে ৰ'দত অলপ সময়ৰ কাৰণে দি দিওঁ বোলে লৈ যাওঁ বাহিৰলৈ ৰ'দ নাই অলপ আছে ৰ'দ এইখিনিতে শুকুৱাই দিম আৰু ওপৰত উঠাই দিওঁ ইয়াতে শুকুৱাই দিছোঁ ওপৰতে মূলাবোৰ ৰ'দৰ পৰা নমাই আনি এটুকুৰা দুটুকুৰাকৈ সৰুকৈ কাটি আছোঁ কটাৰীয়ে মূলা আৰু জলকীয়াবোৰ কাটি শেষ হোৱাৰ পিছত এতিয়া মই ইয়াত এইটো আপোনালোকক আগতেও দেখুৱাইছিলোঁ ইয়াত মই এতিয়া দি দিম মূলাখিনি অলপকৈ মিক্স কৰি মেলি বনাম এতিয়া আমাৰ আচাৰ ৰেডি হৈ গৈছে আৰু মই মিক্সাৰখনত পিচি ল'লোঁ মূলা আৰু জলকীয়াবোৰ আৰু কাঁহী এখনত এতিয়া উলিয়াই লৈছোঁ এতিয়া এইটো বৈয়ামত মই ইয়াত ভৰাই দিম আৰু ইয়াতে আছে নিমখ এইখিনিও ভৰাম ফাইনেলি মোৰ ৰেডি হৈ গ'ল মূলাৰ আচাৰ আৰু এয়া চাওক কিমান ধুনীয়াকৈ মিক্স কৰি মেলি মই ইয়াত বটলৰ ভিতৰত ভৰাই থৈছোঁ দেখিবলৈ কিন্তু ধুনীয়া লাগিছে বাট মই এতিয়া এইটো মূলাখিনি এতিয়া খাব নোৱাৰিম কাৰণ এইখিনি ৰ'দত দিয়াৰ পিছতহে মই খাব পাৰিম আৰু আদা নহৰু সেইখিনি দি দিম কাৰণ এতিয়াই যদি দি দিয়া হয় তেল আৰু মূলাৰ যিখিনি পানী আছে মানে মিক্স হৈ যাব মিক্স হৈ যোৱাৰ লগে লগে আচাৰখিনি বেয়া হৈ যাব সেইটো কাৰণে যেতিয়ালৈকে মূলাৰ পানীখিনি নাইকিয়া হৈ নাযায় তেতিয়ালৈকে মই তেল নিদিওঁ মূলাৰ আচাৰ বনাই ৰেডি হোৱাৰ পিছত মই অলপ সময়ৰ কাৰণে বজাৰলৈ আহিছোঁ মই অকল নহয় হেমাকো লৈ আহিছোঁ কাৰণ তাক আমনি লাগি আছিলে ৰুমত আৰু দুটামান মোৰ বস্তু ল'বলৈ আছিলে বজাৰত সেইটো কাৰণে আহিছোঁ আৰু লগতে হেমাকো লৈ আহিছোঁ তাক মানে পাচি দিবৰ কাৰণে খাৰু আৰু নেকলেছ দুটামান আছিলে ল'বৰ কাৰণে আৰু তাই ভালকৈ জানে সেইটো কাৰণে তাক লৈ আৰু এটা কথা কৈ দিছোঁ আপোনালোকক ডিব্ৰুগড় আহিলে কিন্তু কেটলা মাৰ্কেট সোমাবলৈ আপোনালোকে কেতিয়াও নাপাহৰিব কাৰণ কেটলা মাৰ্কেটত বহুত ধুনীয়া জুৱেলাৰী বস্তুবোৰ পোৱা যায় ইয়াত আৰু কমত পোৱা যায় সেইটো কাৰণে আমি ইয়ালৈ আহোঁ এতিয়া বজাৰৰ পৰা আহি পালোঁ আৰু এতিয়া মই বজাৰৰ পৰা কি আনিলোঁ খাই আছোঁ এয়া চাওক খাৰু বিয়াৰ বাবে খাৰু লৈ আহিছোঁ এয়া কেনেকুৱা লাগিছে বাৰু আপোনালোকে প্লিজ কমেণ্টত জনাব হেমাই চইচ কৰি দিছে মই নহয় আৰু মই ইয়াক লৈ গৈছিলোঁ কাৰণ মই ইমান খাৰু চাৰু আৰু প্ৰতি ইণ্টাৰেষ্ট নাই যে সেইটো কাৰণে মই ইমান ভালকৈ নাজানো খাৰুৰ বিষয়ে নেপালী বিয়াত পিন্ধিবৰ কাৰণে খাৰু এইটোৱে পচন্দ কৰি দিলোঁ আৰু এইটো পিন্ধিয়ে দেখোঁ পিন্ধিয়ে থকা চুলিটো উলিয়াই লোৱা আকৌ তুমি সেইপিনে চুৱেটাৰটো খুলি লওঁ প্ৰিন্সেছ ৰ'বা ফুলিটো পিন্ধিম হেমাই এতিয়া আপোনালোকৰ আগত পিন্ধি মেলি দেখুৱাই আছে দামৰ বিষয়ে আপোনালোকে জনাবচোন এইবোৰ বস্তু ল'লে মানে কিমান মান পৰিব আমি ফাৰ্ষ্ট টাইম কিনিছোঁ তেতিয়া আমি ক'ব পাৰিম মানে ভাল দামত আনিলোঁ না বেয়া দামত আনিলোঁ ভালে লাগিব ৰঙা শাৰীৰ লগত ভালে লাগিব ন ভালে লাগিব ৰঙা শাৰী পিন্ধো আৰু দেই ভয় লাগে নহয় কেনেবাকৈ বেয়া হ'ব লাগিলে মোক খাব কলিজা এইটো গংগা ফালৰ পৰা গিফ্ট কইনাৰ কাৰণে আৰু কিছু ধুনীয়া লাগিছে কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব হা ফোন পৰিব আকৌ চাবা আকৌ কিন্তু দেই ফোন দি আকৌ তোমাৰ এটা ফটো এটা মাৰি চোৱা ফোনৰ গিফ্ট দিব নোৱাৰে যে
গংগা বাই সেইটো কাৰণে আৰু কিনাকে দিছে গিফ্ট কিনাকে হুনটো লগাই দিছে নেকি মোৰ আন্দাজত তই কেলে জমাই আছ কচোন আৰু তোলে কি আনি দিছিলো সেইটো দেখা ভনিয়েকৰ বিয়াত গিফ্ট দিছে নিজৰ বিয়াখন কেতিয়া হ'ব ৰাইজে সোধক আকৌ কমেন্টত নিজৰ বিয়া কেতিয়া হ'ব দিব দেই এইটো কুৱেশ্যনটো মোকো লাগে ইয়াৰিংছ যে নেকলেছবোৰ সুমিয়াই আছে কাৰণ তাই পিন্ধিছিলে যে গৰমে গৰমে আনিছো মম এই চুলা পিন্ধিছো কোনে দিছিলে বাৰু নকওঁ আইজে গম পাব নহয় যোনে দিছে সি গম পাব নহয় বজাৰৰ পৰা মই ম'ম' লৈ আহিছিলোঁ আৰু ম'ম'বিলাক দেখুৱাই আছোঁ মই আমাৰ এই পাগলীজনীৰ কাৰণে ম'ম' লৈ আহিছোঁ আমাৰ পাগলী মানে গম পাইছে আপোনালোকে ভণ্টি আহিছে এয়া ম'ম' লৈ আহিছোঁ সেইখিনি খাব খা ল খাবিনে মই চুপ খাম মম নাখাওঁ ল ম'ম' খাওঁ না চুপে খাওঁ খা থৰি মোৰ সময় ম'ম' কোনো খাব নাই মম কাহিনীটো কৈ দিওঁ ম'ম' কাৰণে মম এক প্লেট এক প্লেটে খাম ভাগ কৰি খাম বোলে হ'ব বোলে এক প্লেটে খাম নাই বোলে আৰু এক প্লেট খাম বোলে আৰু এক প্লেট খাম নাই এক প্লেট বোলে লৈ যাম বোলে ৰাম লাজে লাগিলে মোৰ দোকানীটোৱে হাঁহিছে